নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ। কি কোৱা সকলো সৰু ভালে আছে আৰু গাইজ বহুত দিন পিছত আপোনালোকৰ ফাৰ্ষ্ট ইয়াৰ ৰুমৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মানে আজি এইটো ৰুম খোলা আছে কাৰণ মানে ইয়াতে এক্সাম আছিলে, আজি মেট্ৰিকৰ এক্সাম মইতো কৈ আছোঁ আগত। মানে আগত ক্ৰেডিটটো যদি দিওঁ তো গম পাইছা, নিদিলোঁ তো এতিয়া গম পাই গ'লে আৰু মানে ইয়াতে এক্সাম আছিলে। এতিয়া বন্ধ কৰি দিব, বন্ধ কৰি এতিয়া মানে আহি গ'ল মানে বন্ধ কৰিব, এই ৰুমবিলাক বন্ধ কৰিব কাৰণ এই ৰুমত আমালোকৰ এক্সাম নহয়। আমালোকৰ য'ত এক্সাম হয় এই দুটা ৰুম, মাত্ৰ দুটা ৰুমত আমালোকৰ ফাৰ্ষ্ট ইয়াৰ এক্সাম হৈছে, এই দুটা ৰুম খোলা থাকিব, বাকী চব বন্ধ কৰি দিব। চ' গাইজ এইটো মোৰ ফ্ৰেণ্ড হয়, মানে সি মোৰ লগত আহিছে ব্লকেশ্যন লাগে। এতিয়া ব্লগ কণ্টিনিউ কৰোঁ। আজি মানে লাষ্ট এক্সাম, অলপ মানে চবে ফাংচন কৰিম, তাৰপিছত কিবা কিবি কৰিম মানে এক্সামৰ পিছত। এতিয়া নহয় আৰু চব চলি আছে আৰু ইয়াতে পূৰা নকওঁ আৰু কি চলি আছে। समझ रहे हो ना। অলপ ভিডিঅ'টো কণ্টিনিউ কৰোঁ। মেহবুব আছে, চব আছে, সিহঁতে অলপ পঢ়ি আছে, সিহঁতৰ লগত গৈ ভিডিঅ' কণ্টিনিউ কৰি আছে। চ' গাইজ বাকীবিলাক ইয়াতে পঢ়ি আছে আৰু ইয়াতে মোৰ চুতীয়া ফ্ৰেণ্ডবিলাক আহি আছে। চ' কি খবৰ? ভালেই আৰু চব ঠিক নে? হয় ঠিকেই। হয়, আৰু এক্সামটো আজি কেনেকৈ হ'ব? ভালেই হ'ব। ভালেই হ'ব না। আজি লাষ্ট ইয়াৰ কাৰণে ব্লগ বনাই আছোঁ। গাইজ এতিয়া চব পঢ়া চোৱা চলি আছে ক্লাছত। মানে আমালোকৰ এইটো ক্লাছত বেছিভাগ ল'ৰাই হয়, ছোৱালী নাই। ছোৱালী মানে সেইটো বেলেগ ৰুমত পৰিছে। চ' কি খবৰ ভাই? আজি ভালতো? আজি একদম ভাল যাবতো। আৰু লাষ্ট এক্সাম যদি পাছ কৰোঁতে দেখা হ'ব নহ'লেতো আৰু নক'ব। চ' গাইজ এতিয়া মানে আমালোকৰ বাকী ক্লাছত গৈ আছোঁ, মানে য'ত ছোৱালী আছে পাৰোঁ ভালে বাই আই। So guys, exam di ulalu etia mane ya. You said that money can happiness. Oi, come to Parikyar Hall And feel the Feel the bass. এতিয়া এই সুধি মানে একদম কেনেকুৱা হ'ল, সেইটো পূৰা মানে ফাটাফাটি কৰি লিখিছে। মই লিখিব পৰা নাই, মই যেনে তেনে পাম আৰু। সি মোক কৈছে 60, 70, 80 পাব ন। এইবিলাক এক্সাম নেকি? নপঢ়ি আহি এক্সাম মানে নপঢ়ি আহিলেও মানে আমালোকৰ অলপ চলপ আছে কিবা কিবি, যিমান টেলেণ্ট কিন্তু এইবাৰ এতিয়া মানে আজি বেছি কেলেণ্ট কাম লগা নাই। ক'ৰ পৰা কুৱেশ্যন কাটিছে নাজানো গাইজ, মানে কি ক'ম আৰু কিবা বহুত ভেজালি কুৱেশ্যন কাটিছে। যোনে কাটিছে এইটো কি এইটো নাজানো। কাটিছে কিন্তু কি মানে অলপ সহজ কাটিব লাগিছিলে, কিন্তু অলপ চাব লাগে ন, বোলে ল'ৰা ছোৱালীবিলাকে পঢ়িব নে নাই, সেইটো চাই পিনি কুৱেশ্যন দিব লাগে। আৰু এনেকৈ যি মন যায় সেইটো দি দিলে ইমান টাফটো কাটি যদি পূৰা ক'ত যাবি? এটিএমত গৈ কি কৰিবি? এটিএমত যাম। হা এটিএমত যাম, পইচা আহিছে কিন্তু ৰমজান মাহতে খাব নোৱাৰিম। মানে মই স্কুলৰ পৰা ভিডিঅ' কণ্টিনিউ কৰা So guys, finally মানে মানে স্কুলত আৰু ভিডিঅ' কণ্টিনিউ কৰিব পৰা নাই কাৰণ মানে পাহৰি গৈছোঁ ভিডিঅ' কণ্টিনিউ। মই মোবাইল পকেটত সোমাই কিনে মই ফ্ৰেণ্ডবিলাকৰ লগত কথা পাতি চিধা আহি গৈছোঁ বজাৰত কণ্টিনিউ কৰা নাই। আজি অলপ মানে বজাৰ দিনো আছিলে, আমালোকে বৃহস্পতিবাৰে বজাৰ দিন হয়। ইহঁতে আৰু কি কৰি কৈ আছে মানে মই ব্লগ কণ্টিনিউ বহুত টাইমৰ পৰা মানে কালি ৰিপিট কৰি আছোঁ মানে যিহেতু মানে কথা মই ব্লগ কৰিব পৰা নাই। কি ক'ম গাইছ, অলপ কৰি আছোঁ, অলপ পিছত গাইছ এতিয়া মানে ভিডিঅ' কণ্টিনিউ কৰি আছোঁ। মানে অলপ এতিয়া আকৌ আহিছোঁ মানে এইটো কথা পাতি আছিলে ফাৰ্ষ্টত, মানে মই হৈ গৈছিলোঁ আৰু ভিডিঅ' কণ্টিনিউ কৰা নাই। এতিয়া ভিডিঅ' কণ্টিনিউ কৰি আছোঁ গাইজ। মানে স্কুলততো ব্লগিং কৰাই নাই, যি পাৰিছোঁ তাৰ অলপ চলপ দেখাইছোঁ। আৰু এইটোৱে মানে বহুত দিনত ভিডিঅ' দিয়া নাই, এতিয়া দি দিলোঁ আৰু এইটোৱে চাওক কেনেকৈ লাগিছে। ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি, আৰু ভিডিঅ' ভাল নালাগিলে ডিছলাইক মাৰি দিব। আৰু ইহঁতে কি কৰি আছে, সিহঁতৰ কাৰণে মই ভিডিঅ' কণ্টিনিউ কৰিব পৰা নাই, কি ক'ম। চ' গাইজ ভিডিঅ' ইয়ালৈকে আছিলে, মই আৰু কণ্টিনিউ নকৰোঁ কাৰণ বুজা বুজি পাইছে আৰু এতিয়া টাইমো হৈ গ'ল আৰু
কষ্ট হৈ আছে আৰু গাইজ ভিডিঅ' আৰু কণ্টিনিউ নকৰোঁ নেক্সট ভিডিঅ'ৰ পৰা ধামাকাদাৰ হ'ব কাৰণ আজি লাষ্ট এক্সাম আছিলে মানে ইয়ৰ মানে কি কৈ আছোঁ মানে কি কৈ আছোঁ মই গম পালোঁ চ' গাইজ ইয়াতে সমাপ্ত কৰোঁ গাইজ ভিডিঅ' ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব বাই 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 বাই